হেল্ল' বন্ধুসকল, ডিকমৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া নতুন ভিডিঅ' বহুত দিনৰ মূৰত আহিছোঁ, নতুন ভিডিঅ' এটা বনাবলৈ। তো আপোনালোকে চাই থাকিব ডিকমৰ ব্লগ, আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। বহুত দিন কোৱা নাছিলোঁ, লাইক আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ এইবিলাক কোৱা নাছিলোঁ, কিন্তু আজি কৈ দিছোঁ। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিব। আজি আহিছোঁ আমাৰ গাঁৱৰে পথাৰত আহিছোঁ, বৰষুণ পৰি আছে। তো আপোনালোকে কওক, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰটো ভালেই, আৰু আপোনালোকৰ খবৰ নিশ্চয় ভালেই চাগে। মোৰ লগত আহি আছে আজি মানস ভাই। এইকেইদিন মোৰ লগততো মানস ভাই ঘূৰিয়ে ফুৰিছে। এতিয়া মানস ভাই আহিছে। মানস ভাই মানে লাজ আৰু মানে চুলি তুলি খাটা কৰি দিলে যে, সেইটো কাৰণে লাজতে ল'ৰাই অহা নাই। পথাৰ মানে ভাল লাগিছে, সন্ধিয়া টাইম। এই গাঁও জেগাত মানে ল'ৰা আৰু ছোৱালী বা যিকোনো বয়সস্থ মানুহে ৰাস্তাত অহা যোৱা কৰে, মানে ফুৰিবলৈ আহে। মানে কি আৰু ঘূৰিবলৈ আহে। সন্ধিয়া হ'লে যেনেকৈ আমাৰ গাঁও জেগাত ঘূৰে, মানে মুখ খাৱা খাই ফ্ৰেছ খাৱা, ৰাতিপুৱা হ'লে ঘূৰে, ঠিক তেনেকৈ আমিও আহিছোঁ। আৰু বহুত মানুহ আহে, কিন্তু গাঁও জেগাত সেইটোৱে ভাল লাগে। আৰু আমি এতিয়া আছোঁ বৰ্তমান পথাৰত মানে ধুনীয়া সেউজীয়া পথাৰ। চাওক, এতিয়া ধান চান ৰুই কৰি, গাঁৱলীয়া মানুহ ন, প্ৰত্যেকখন গাঁৱতে চাগে এতিয়া ধুনীয়া সেউজীয়া হৈ আছে। আৰু কিছুমানৰ পানীৰ অভাৱত ৰুব নোৱাৰে, কিছুমানে পানী অভাৰ হৈ যোৱা বাবদ ৰুব নোৱাৰে। কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়, আমাৰ ইয়াত মানে ধুনীয়া জোখত পানী হয়। বোকা দিয়া টাইমত মানে ধুনীয়াকৈ পানী হৈ যায়, না পানী অভাৰ হয় না পানী কমে। ভাল মানে হেৰিটা আৰু যিকোনো ধান চান ৰুবলৈ কৰিবলৈ বহুত সুবিধা। আমাৰ যিকোনো ক্ষেত্ৰতে সুবিধা হয়, কিন্তু আমি সুবিধা ল'বলৈ নাজানো। তো এতিয়া চাওক, মই এতিয়া আহি আছোঁ এটা ৰাস্তাত। এই ৰাস্তাটোৰ আপোনাৰ আজি এবছৰ হোৱা নাই, তোলোতে গৈ বৰষুণৰ হেৰিত বৰষুণৰ হেৰিত গৈ একদম চাওকচোন কেনেকুৱা খাল হৈ আছে গোটেই ৰাস্তাটো। মানে গাড়ী চাড়ীটো যোৱাটো অসম্ভৱেই। ধান কাটিলে ধান কঢ়িয়াবলৈ ঠেলাৰে হওক বা গৰু গাড়ীয়ে হওক, কঢ়িয়াবলৈ অলপ প্ৰব্লেম হ'ব। তো মানুহবিলাকে নিজে ঠিক কৰিব, মানে কি আৰু এইবিলাক হেৰিলৈ চাই নাথাকে, নিজে কৰিব। তাতে বৰষুণৰ দিনতে ৰাস্তাটো তুলিলে বালি মাটি, সেইটো কাৰণে খহি গৈছে। আৰু তো এইফালে এতিয়া চাওক ধুনীয়া সেউজীয়া পথাৰ। তো ব'লক আপোনালোকক দেখামগৈ আৰু আগলৈ কিমানখিনি পাৰোঁ। দীঘলী বিলৰ কথাটো আপোনালোকক কওঁৱেই, দীঘলী বিলৰ ফালে আহিছোঁ, মুকলি হাৱা খাবলৈ আহিছোঁ। পথাৰৰ মাজে মানে ভাল লাগে, সেইকাৰণে আমি দুইটাই আহিছোঁ, মানস ভাই মই। মানস ভাই মাত দিয়া নাই, নহ'লে টেপাই থাকে, মানে চুলি খাটাটো। অলপ চুলি দীঘল হওকচোন, চাই থাকিব। মোতকৈ আগত আপোনালোকে তাকহে দেখিব। সন্ধিয়া টাইমকণত কিন্তু গাঁও জেগাত খুব ভাল লাগে ন। সন্ধিয়া টাইম, আবেলি পৰত মানে গোটেই ল'ৰা ছোৱালী সোপা আহেতো, ভাল লাগে। আৰু এতিয়া কোনো নাই, মানে আমি দুটাই নিজা জেগাত। চাওক, কোনো মানুহ নাই, মানে সেউজীয়া, কোনো গৰু চৰু প্ৰব্লেম নাই। বহুত ভাল লাগে জেগাখিনিত। মানে আমাৰ ওচৰতে পাহাৰ ভৈয়ামো নাইতো, পূৰা প্লেইন জেগা, মানে সমান জেগা ন, সেইকাৰণে ভাল লাগে। গোটেই ৰাস্তাটো চাওকচোন, ঘাঁহ বন গজিছিল, কিন্তু পানী পায়, মানে বৰষুণে পায়, গোটেই ৰাস্তাটো খহাই পেলালে। বালি মাটি পৰিলে তাতে, সেইটো কাৰণে গোটেই ৰাস্তাটো খহি গ'ল। কিন্তু এটাই চিন্তা যে ধান কটা ছিজনত গৰু গাড়ী বা ঠেলা বা ট্ৰেক্টৰতে, আজিকালিতো প্ৰায়বিলাকে গৰু গাড়ী বা ঠেলাটো এৰিছে, ট্ৰেলাৰত নিবলৈ বহুত প্ৰব্লেম হ'ব। মানে যি ডাঙৰ গাঁত হৈ গৈছে, কিন্তু সেই গাঁতখোপা বাৰু নিজৰ মানুহে মাৰি ল'বই লাগিব বাৰু, উপায়তো নাই ন। কাৰো ওপৰতো ভৰসা কৰি নাথাকে, নিজেই মাৰিব, গাঁতবিলাক নিজে আহিব, পুতি কৰি ল'ব নিজৰ সুবিধা চাই। আজিকালি নিজৰ সুবিধাই নিজে বিচাৰে, আৰু আনকনো সুবিধা হেৰি কৰি দিয়াটো নিজৰ ফেমিলি, নিজৰ মানে কামত সোমাই যোৱাৰ লগে লগে, মানে কাৰো সময় যোৱা কামত টাইম দিবলৈ নহয়গৈ। আৰু টাইমটো মানে মিলাব নোৱাৰে, চব বিজি হৈ যায়। এইটো ৰাস্তা চাওক কেনেকুৱা, এইটো ৰাস্তাত কেনেকৈ আপুনি কওকচোন, কেনেকৈ আহিব বাৰু? গৰু গাড়ী বা ট্ৰেক্টৰে হওক, কেনেকৈ যাব? গোটেই অৱস্থা নাই এইটো ৰাস্তাত। বতৰ ধৰি আছে, গোটেই মুকলি, ভাল লাগে। আমি সন্ধিয়া টাইমতো আমি এইফালে ওলাই আহোঁ।
মানে আপোনাৰ ধৰি লওক 7টা 8টাত তেনেকুৱাতো আমি মানে ল'ৰা সোপাই ওলাই আহোঁ এইটো ৰাস্তাই মানে কি এইটো চাইডে হওক বা আৰু আমাৰ বল খেলা ফিল্ড এখন আছে সেইটো চাইডে যাওঁ মানে কি আপোনাৰ হাৱাটো ধুনীয়া দিয়ে মুকলি জেগা মানে ভাল লাগে কোনো প্ৰদূষণ বোলা বস্তু নাই তাত মানে মুকলি হাৱা আপুনি নিশ্চিন্ত মানে ল'ব মানে যিটো হাৱা দিয়ে ন এই এচিত পাত্তা নাপায় মানে এচিতকৈ ওপৰত আৰু এচিত যিহেতু লৈ থকা মানে প্ৰায় মানুহে জানে এচি ল'লে কেনেকুৱা গাটো সপতা পৰি অহা নিচিনা হয় কিন্তু এইটো হাৱা ল'লে কিবা মনটোৱে বিন্দাছ হৈ যায় আৰু এই মানুহ যে পূৰা লাজত আহি আছে তো ব'লক আমি এতিয়া দীঘলী বিল পামহি এতিয়া আৰু আপোনালোককো দেখাম ব'লক বৰষুণ পৰিছে কেমেৰাটো তিতিছে মোবাইলটো ছেফটি কৰি লোৱা নাই এইটো ধলি কলি হৈ গৈছেগৈ আহি পাইছিলোঁহে বৰষুণে তিতাই দিলে মানে বৰষুণে দৌৰালেই এতিয়া ঘৰলৈনো কেনেকৈ যাম বাৰু বৰষুণত লগৰ এটাও আহি আছিলে সিও তিতি ৰৈ আছে তো এইখনে দীঘলী বিল চাওক গোটেই পিঠে একদম ভৰি অৱস্থা নাই আৰু সেইজোপা গছ কিন্তু ৰাস্তাটো এনেকুৱা হৈ গ'ল যে আজি আহিছোঁ ইমান দিনৰ মূৰত ইমান পানী হৈ গ'ল আৰু ৰাস্তাটো ইমান ওখ আছিলে ৰাস্তাটো ইমান চাপৰ হৈ গ'ল যে কেনেকৈ মই তেতিয়া সেইকেইটা কৈ থাকোঁতে যে সমান আছিলে এতিয়া কিবা পানী লগাকৈ পৰাপৰ হৈ গ'ল পানী বাঢ়িছে না এইফালে দীঘলী পিঠ কোবা যাওঁ আমাক পিঠ কোবা কম তলত নাছিলে পিঠ কোবা হয় এইটো কিন্তু চৰকাৰে হেৰি কৰিব লাগে চাফা কৰিব লাগে কিন্তু চৰকাৰে অলপ হেৰি দিলে মাজতে দুবাৰমান কৰিছিলে চাফা তাৰপিছত এতিয়া আকৌ পিচ হৈ গ'ল পানী হোৱা বস্তু কেনেকৈনো কি কৰিব ন এইটো আগতে আমি এতিয়া নাই কমেও 10-15 বছৰ আগত ইয়াত বগৰী গছ আছিলে তাৰপিছত এইটো গৰু আৰু আমি গা ধোৱা ঘাট আছিলে কিন্তু এতিয়া ঘাট গৈ চাওকচোন কি হৈ গ'ল এটা ঘাট আছিলে আগত এইডোখৰত বগৰী গছ আছিলে আমি বগৰী গছ উঠো এইটো পূৰা একদম তালৈকে পূৰা চাফা আছিলে ঘাট এটা গৰুৱে আহি চাবহি পানী খাই আহি আমি গা ধোওঁ আৰু এতিয়া চাচোন ঘাটটো কি হৈ গ'ল আৰু ইয়াত গোটেই ওখ হৈ গ'ল আৰু বেছি আগলৈ নাযাওঁ নেকি মানুহ ভাই বেছি আগলৈ নাযাওঁ বৰষুণটোও পৰিছে আৰু তাতে বাৰিষা দিনটো এইবিলাক জংঘল আছে দীঘল মানে এইবিলাকৰ কথা কৈছোঁ আৰু দীঘলটো থাকি যাব পাৰে ন হেৰিত থাকিব আমি গৈ অশান্তি কৰিম সিহঁতৰ ভাই থাকক আমাৰ ভাই থাকিব লাগে তো ব'লক আৰু আমি যাম বেলেগ জেগালৈ এইখিনিতে ৰাস্তাটো পৰিলে চা এনেই কাটা আছিলে আৰু এখন তেজ একদম ৰাস্তাটো মই আগলৈ মনেই নকৰিলোঁ পিছলৈ চাই আহি থাকোঁতে গৈ মাৰি দিলোঁ মই ভাবিয়ে আছিলোঁ সেই যাম বুলি এতিয়া চাওক না কিমান তেজ ওলাইছে এনেই কাটা আছিলে আৰু মই ভাবিছিলোঁ সন্ধিয়ালৈ মানে টিঙে কাটিলে সন্ধিয়ালৈ টিটেনাছ ল'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া আহিলোঁ মানস ভাইৰ লগত অলপ হেৰি কৰিলোঁ সেই তাতে পৰিলৈ বেছি তেজ ওলাইহে গ'ল য'ত তেজ বন্ধ হৈ আছিলে এতিয়া তেজ ওলাই গ'ল আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ মানে মোৰ কষ্ট পাইছোঁতো বাকী পিছত হেৰি কৰিম এতিয়া ঘৰত যাব ওলাইছোঁ মই এতিয়া ফাৰ্মাচী যাম টিটেনাছ ল'মগৈ তো আহক আপোনালোকে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ আগত যেনেকৈ দিছিলে এতিয়াও দি যাব আৰু মোক যাতে আগুৱাই নিয়াত আপোনালোকৰ সহায় লাগে ধন্যবাদ